ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পাঠ নং 10 আদি প্ৰস্তৰ যুগ। আদিম মানুহৰ জীৱন নিৰ্বাহ প্ৰণালী কেনে আছিল, তেওঁলোকৰ খাদ্য বা কেনে আছিল, সাজপাৰ কি আছিল, সেই সম্পৰ্কে আজি এটি চমু আলোকপাত কৰিম। আদিম মানুহে অঘৰী জীৱন যাপন কটাইছিল। তেওঁলোকে বনৰীয়া জীৱ জন্তু চিকাৰ কৰি, মাছ ধৰি, গছৰ ফল মূল, শিপা, গুটি, পাত আদি সংগ্ৰহ কৰি খাইছিল। সেইকাৰণে তেওঁলোকক মূলতঃ চিকাৰী অথবা খাদ্য সংগ্ৰহকাৰী বুলি আখ্যা দিয়া হৈছিল। আদিম মানুহে এক কঠিন জীৱন যাপন কৰিছিল। খাদ্য সংগ্ৰহৰ বাবে আদিম মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। অৱশ্যে এনেদৰে ঘূৰি ফুৰাৰ কিছুমান অন্য কাৰণো আছিল। তেওঁলোকে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। আদিম মানুহে ঋতু অনুযায়ী ফল মূল বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমি ফুৰিছিল। আদিম মানুহে পানী বিচাৰিও অন্য ঠাইলৈ গতি কৰিছিল। আদিম মানুহ যিহেতু চিকাৰ কৰ্মৰ লগত জড়িত আছিল, তেওঁলোকে জীৱ জন্তুৰ গতিবিধিৰ লগতে নিজৰো গতিবিধিৰ পৰিৱৰ্তন কৰিছিল। আদিম মানুহে বন্ধুবৰ্গ আত্মীয় স্বজনক লগ ধৰিবলৈও এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমি ফুৰিছিল। আদিম মানুহৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল তেওঁলোকে হাবিৰ হিংস্ৰ জীৱ জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সততে দল বান্ধি ফুৰিছিল। এই সময়ছোৱা আদিপ্ৰস্তৰ যুগৰ খ্ৰীষ্টপূৰ্ব ৫,০০,০০০ পৰা খ্ৰীষ্টপূৰ্ব ৮,০০০ বছৰলৈ বুলি ধাৰণা কৰা হয়। আদিম মানুহৰ জীৱন যথেষ্ট বিপদসংকুল আৰু কঠিন আছিল। আজিৰ দৰে বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ তেওঁলোকৰ সা সঁজুলি অস্ত্ৰ শস্ত্ৰ নাছিল। চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী আদিম মানুহে দৈনন্দিন কামত ব্যৱহাৰৰ বাবে শিল, জীৱ জন্তুৰ হাড়, দাঁত আদি জঙা সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে শিলেৰে ভিন ভিন আকাৰৰ আকৃতিৰ সঁজুলি আৰু অস্ত্ৰ শস্ত্ৰ গঢ় দি লৈছিল। তেওঁলোকৰ সঁজুলিবিলাক সাধাৰণ হতা খহটা আছিল যদিও দিন যোৱাৰ লগে লগে তেওঁলোকৰ সঁজুলিবোৰ অধিক মিহি, মসৃণ আৰু জঙা হৈ পৰিছিল। জুইৰ আৱিষ্কাৰ। আদিম যুগৰ কোনো চিকাৰী নাইবা খাদ্য সংগ্ৰহকাৰীৰ জৰিয়তেই জুইৰ আৱিষ্কাৰ হৈছিল বুলি অনুমান কৰা হয়। খাদ্যৰ সন্ধানত আদিম মানুহে হাবিত ঘূৰি ফুৰোঁতে হয়তো ঘটনাক্ৰমে শিলে শিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই হয়তো তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক উল্লেখনীয় অধ্যায়। আ অলংকাৰ আৰু সাজ পোছাক। আদিম মানুহে গছৰ বাকলি, জন্তুৰ ছাল, নোম আদিৰ পৰা তৈয়াৰী পোছাক পৰিধান কৰিছিল। আদিম মানুহে বিভিন্ন জন্তুৰ হাড়, দাঁত, খোলা, শিল আদিৰে তৈয়াৰী বিভিন্ন আ অলংকাৰ পিন্ধিছিল। আমোদ প্ৰমোদৰ বাবে আদিম মানুহে চিকাৰ কৰা, চিকাৰৰ পূৰ্বে নৃত্য কৰা, ছবি অঁকা আদি কামবোৰ কৰিছিল। সময়ৰ লগে লগে আদিম মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ সলনি আৰু উন্নতি হৈছিল। পূৰ্বৰ চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী হিচাপে ভ্ৰমণ কৰি ফুৰা আদিম লোকসকলে সময় বাগৰাৰ লগে লগে কোনো ঠাইত নিগাজীকৈ থকাৰ ব্যৱস্থা কৰিবলৈ ল'লে। পিছে সকলো ঠাইতে এই পৰিৱৰ্তনবোৰ একে সময়তে হোৱা নাছিল। এতিয়াও স্থান অনুযায়ী মানুহৰ বিকাশৰ বিভিন্ন স্তৰত আছে। এতিয়াও পৃথিৱীৰ বিভিন্ন ঠাইত খাদ্য সংগ্ৰহকাৰী আৰু চিকাৰী মানুহ থকাৰ প্ৰমাণ পোৱা যায়।